মানৱ শৰীৰত সঁচাকৈ বহুত আশ্চৰ্যজনক ফেক্টছ লুকাই আছে যিবোৰ আমি নাজানোৱেই বা অনুভৱ নকৰোঁ আৰু এনে কিছুমান ইণ্টাৰেষ্টিং তথা আশ্চৰ্যজনক ফেক্টছ মই আগৰ ভিডিঅ'ত কৈছোঁ ঠিক তেনেদৰে আজিও মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মানৱ শৰীৰৰ 5টা ইণ্টাৰেষ্টিং ফেক্টছ ফেক্টছ নম্বৰ 5 মানৱ শৰীৰৰ ওজনৰ 8% ওজন তেজে বহন কৰি থাকে অৰ্থাৎ আপোনাৰ শৰীৰৰ ওজন যদি 50 কেজি হয় তেন্তে আপোনাৰ শৰীৰত থকা তেজৰ মুঠ ওজন হ'ব 4 কেজি ফেক্টছ নম্বৰ 4 মানুহৰ নাকে কিমান প্ৰকাৰৰ গন্ধ অনুভৱ কৰিব পাৰে আপুনি জানি আচৰিত হ'ব যে মানুহৰ নাকে 1 ট্ৰিলিয়ন গন্ধৰ পাৰ্থক্য অনুভৱ কৰিব পাৰে ফেক্টছ নম্বৰ 3 মানুহৰ শৰীৰত 2টা কিডনী থাকে কিন্তু আপুনি জানি আচৰিত হ'ব যে এজন মানুহ জীয়াই থাকিবলৈ মাত্ৰ এটা কিডনীহে আৱশ্যক হয় বা এটা কিডনী যথেষ্ট সেয়ে এটা কিডনী ডনেট কৰাৰ পিছতো মানুহ এজন সুন্দৰভাৱে জীয়াই থাকিব পাৰে ফেক্টছ নম্বৰ 2 সম্ভৱতঃ মানুহেই একমাত্ৰ প্ৰাণী যাৰ থুতুৰি আছে যিটো হয়তো আপুনি কেতিয়াও অনুমান কৰা নাছিল এতিয়া আহোঁ অত্যন্ত আচৰিত ফেক্টছৰ মাজলৈ আমাৰ শৰীৰত তেজ পৰিবহনৰ বাবে হাজাৰ হাজাৰ ৰক্তনলিকা বা শিৰা উপশিৰা আছে আৰু এইবোৰ এডালৰ পিছত যদি এডালকৈ আমি সংযোগ কৰোঁ কিমান দীঘল হ'ব আপুনি অনুমান কৰিব পাৰিবনে আপুনি হয়তো আচৰিত হ'ব যে মানুহৰ শৰীৰত থকা ৰক্তনলিকাবোৰ এডালৰ পিছত এডালকৈ জোৰা লগালে যিমান দীঘল হ'ব কিমান দূৰত্ব অতিক্ৰম কৰিলে আপুনি পৃথিৱীখনৰ চাৰিওফালে 4 পাক ঘূৰিব পাৰিব এতিয়া আপুনি নিজেই কল্পনা কৰক কিমান দীঘল হ'ব এই ইণ্টাৰেষ্টিং ফেক্টছৰ বাবে এটা লাইকটো নিশ্চয় পাব লাগে যদি ভিডিঅ'টো চাই অকণমানো ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব কিয়নো আপোনালোকৰ সহায়েৰে মোক ভিডিঅ' বনাবলৈ পুনৰ উৎসাহিত কৰি তোলে ধন্যবাদ জয় আই অসম